ছাত্ৰীসকল, এতিয়া যিহেতু তোমালোকৰ দ্বিতীয় মূল্যায়ন আহি আছে, গতিকে দ্বিতীয় মূল্যায়নত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন উত্তৰ এখন মই আজি আগবঢ়াইছোঁ তোমালোকলৈ। আশা কৰোঁ তোমালোকে এইখনৰ পৰা উপকৃত হ'ব পাৰিবা। এতিয়া চোৱা, যিহেতু আগৰ মূল্যায়ন হৈ গৈছে, গতিকে তোমালোকৰ দুটা পাঠ আগতে শেষ হ'ল। এতিয়া আমি পাঠ 3 আমাৰ পৰিয়াল এইটো এটা লৈছোঁ। পাঠ 4 শৰীৰৰ যতন এই পাঠটো লৈছোঁ। তাৰপিছত আমি আৰু এটা পাঠ লৈছোঁ আমাৰ দৈনন্দিন জীৱনত পানী। অৰ্থাৎ আমি এই তিনিটা পাঠ লৈ তোমালোকৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰখন বনাইছোঁ। আহাচোন আজি আমি আৰু আমাৰ পৰিৱেশৰ দ্বিতীয় মূল্যায়নৰ সম্ভাৱ্য প্ৰশ্ন কাকতখন আলোচনা কৰোঁ। এই প্ৰশ্নকেইটাৰ উত্তৰ লিখিব লাগিব। 1 নম্বৰৰ ক নম্বৰ প্ৰশ্ন হৈছে একক পৰিয়াল কাক বোলে? খ নম্বৰ যৌথ পৰিয়াল কাক বোলে? গ নম্বৰ দুবিধ শক্তিদায়ক খাদ্যৰ নাম লিখা। খ নম্বৰ ভিতৰত খেলা খেল দুবিধৰ নাম লিখা। ঙ নম্বৰ পানী কি কি কামত ব্যৱহাৰ কৰা হয়? তাৰপিছতে 2 নম্বৰ হৈছে খালী ঠাই পূৰ কৰা। পৰিয়াল ডেছ প্ৰাথমিক গোট। খ নম্বৰ প্ৰতিটো পৰিয়ালৰে নিজা নিজা ডেছ থাকে। গ নম্বৰ ডেছ শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে। খ নম্বৰ আহাৰ নাখালে আমি কাম কৰিবলৈ ডেছ নাপাওঁ আৰু নিয়মীয়াকৈ খেলা ধূলা আৰু ডেছ কৰিলে আমাৰ শৰীৰ সবল হয়। গতিকে এই খালী ঠাইবোৰত কি হ'ব তোমালোকে লিখিবা, পৰীক্ষাত এনেকৈ আহিব পাৰে। এইবাৰ 3 নম্বৰ প্ৰশ্নত তলত দিয়াবোৰৰ পৰা অমিলটো বাছি উলিওৱা। তলত দিয়া আছে নদী, পাহাৰ, পুখুৰী, নিজৰা, বিল। ইয়াৰ অমিল হ'ব পাহাৰ। গতিকে পাহাৰটো তোমালোকে গোল চিন দিব পাৰা বা বাছি উলিয়াই উত্তৰটো বেলেগকৈ লিখিবা। তাৰপিছত খ নম্বৰ জাহাজ, নাও, ৰেলগাড়ী, ফেৰী। ইয়াৰে অমিলটো কোনটো হ'ব? ৰেলগাড়ী, কাৰণ ৰেলগাড়ী পানীত নচলে। আৰু এইফালে মাছ, হাঁহ, বান্দৰ, ঘঁৰিয়াল, কাছ। ইয়াৰ অমিলটো বাছি উলিয়াবা আৰু ইয়াৰ অমিল হৈছে বান্দৰ, কাৰণ বাকীকেইটা হৈছে পানীত থকা জীৱ। তাৰপিছত খ নম্বৰ নাৰ্জী, পদুম, ভেট, মেটেকা। ইয়াৰ পৰাও অমিলটো বাছি উলিয়াব লাগিব। গতিকে ইয়াৰ অমিল হ'ব নাৰ্জী ফুল। ঠিক তেনেদৰে আমি এতিয়া 4 নম্বৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 4 নম্বৰ প্ৰশ্ন হৈছে এটা শব্দত লিখা। দেউতাৰ ককায়েকক কি বুলি কয়? দেউতাৰ দেউতাকক কি বুলি কয়? মাকৰ ভায়েকক কি বুলি কয়? আৰু মাহীৰ বায়েকৰ ছোৱালীক কি বুলি কয়? লিখিবা। এতিয়া তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো হৈছে পানী দূষিত হোৱাৰ 3টা কাৰণ লিখা। এইটোত পানী দূষিত হোৱাৰ 3টা কাৰণ লিখিবা। তাৰপিছতে আহিল 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। আহাৰে আমাৰ শৰীৰত শক্তি যোগায়। খ নম্বৰ আলিবাটত খোজ কাঢ়োতে সদায় নিজৰ সোঁহাতে যাব লাগে। আৰু গ নম্বৰ সদায় পৰিষ্কাৰ আৰু শোধিত পানীহে খাব লাগে। ইয়াৰ যিকেইটা শুদ্ধ উত্তৰ আছে সেইকেইটাত তোমালোকে শুদ্ধ চিন দিবা। তাৰপিছতে আহোঁ 7 নম্বৰ প্ৰশ্ন উত্তৰলৈ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো এইটো হ'ব। তলৰ শব্দ শৃংখলটোত থকা পানীৰ উৎসবোৰ বাছি উলিয়াই তাত এইটো এনেকুৱা চিন গোল চিনেৰে ঘেৰ দিয়া। ইয়াতে চোৱা এটা কৰি দিছে, তোমালোকে এই তালিকাখন লিখি পৰীক্ষাত ইয়াত গোল কৰি দিলে হ'ল। যিকেইটা শব্দৰে পানীৰ উৎসবোৰ বুজায় সেই শব্দকেইটাত তোমালোকে গোল কৰিলে হ'ল। এইটো আহিব তোমালোকৰ 7 নম্বৰ প্ৰশ্ন। যেনে এটা কৰি দিছে চোৱা, দন্ত্য নত হ্ৰস্বইকাৰে নি, বৰ্গা জ, ৰত আকাৰে ৰা, নিজৰা। ঠিক তেনেদৰে আমি চোৱা এইটো কৰিব পাৰোঁ দন্ত্য ন আৰু দন্ত্য দ দীৰ্ঘইকাৰে দি, মানে এইটো হ'ল নদী। নদীও হৈছে এটা পানীৰ উৎস। ঠিক তেনেদৰে এইটো চোৱা হ্ৰদ, এইটো এটা পানীৰ উৎস। তাৰপিছত চোৱা এইটো পুখুৰী, হয়নে? পুখুৰীও এটা পানীৰ উৎস। তাৰপিছত চোৱা বৰষুণো উৎস পানীৰ, কাৰণ আমি বৰষুণৰ পৰাও পানী পাওঁ। যিবিলাক উৎসৰ পৰা আমি পানী পাওঁ সেইবিলাক তোমালোকে ইয়াত গোল কৰি দিবা। এইটো চোৱা খাল, খত আকাৰে খাল, খাল। ঠিক তেনেকুৱাকৈ আৰু আছে চোৱা এইটো দমকল, দন্ত্য দ ম ক ল। তো আমি এইটো এনেকৈ গোল কৰিম। এনেকৈ আমি ইয়াত কেইবাটাও শব্দ পাম। তোমালোকে যিমান পাৰা ইয়াত শব্দবোৰ এনেকৈ গোল কৰিবলৈ চেষ্টা কৰিবা। এইটো হৈছে দন্ত্য খত আকাৰে সাগৰ, সাগৰ। তো এই সাগৰো এটা কি পানীৰ উৎস।
মানে আমি সাগৰৰ পৰাও পানী পাওঁ। তাৰপিছত বাকী থাকিল এইটো চোৱা, বধ হস্যিকাৰী বিল, বিলৰ পৰাও আমি পানী পাওঁ। তাৰপিছত চাবাচোন তোমালোকে আৰু কিবা মিলাব পাৰি নেকি? আৰু তেনেকৈ মিলাব পৰা শব্দ নাই, গতিকে তোমালোকে এইকেইটা মিলালে। মোৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকলৈ মই এই প্ৰশ্নকাকতখনৰ উত্তৰসমূহ আগবঢ়াম। আশা কৰোঁ তোমালোক উপকৃত হ'ব পাৰিবা। আজিলৈ আহিছোঁ দিয়া।